নমস্কাৰ বন্ধুসকল, আজি ৰাতিপুৱাই জালখন লৈ ককাইদেউৰ লগত বোলো ঘৰৰে পুখুৰী মাছ মাৰি চাওঁ। তাকে জালখন লৈ মেলি তেওঁ মাৰিছে ধুনীয়াকৈ। আচলতে আজিকালি লোকেল মাছ বুলিবলৈ তেনেকৈ নোপোৱাই হ'ল। লোকেল মাছ খোৱা আচলতে মজাটো বেলেগ। এইয়া জালত ইতিমধ্যে আহি গৈছে মাগুৰ মাছ এটা। এই মাগুৰ মাছটো টেঙা জোল বনাই খালে বেছি আমেজ পাম। কাৱৈ মাছ আহিছে আৰু পইতা ভাতৰ লগত খাবলৈ ভাল হ'ব গৰৈ মাছৰ পোৰা। গৰৈ মাছ ইতিমধ্যে আজি পুৰিয়ে খাব লাগিব যিহেতু, আৰু ঘৰৰে বাৰীয়ে ধুনীয়াকৈ আমাৰ পাত শাকো অলপ আছে। পাত শাকৰ লগত ধুনীয়াকৈ খাব লাগিব। মই দেখাইছোঁ আপোনালোকক। বাৰীতে আছে ধনিয়া, পালেং, লাই। ধুনীয়াকৈ খাব লাগিব। আৰু আজি আপোনালোকৰ দিনটো কেনেকৈ গ'ল জনাবচোন কমেণ্টত। মোৰ দিনটো ভালেই গ'ল। আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন হৈ আছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজি